নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মই গৈ আছোঁ বাদুলিপাৰা, যিহেতু মোৰ মোবাইল কভাৰ এটা আনিবলৈ আৰু দুটামান কাম আছে, সেইকাৰণে গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। তেন্তে বোলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। बहुत देर रही এতিয়া গাড়ীত উঠিলো, বাদুলিপাৰা গৈ আছো। এই ড্ৰাইভাৰ গাড়ী চলাই আছে, মই বহি আছো। এতিয়া গৈ আছো বাদুলিপাৰা। এতিয়া গাড়ীখনে তেল ভৰাবলৈ গৈ আছে আৰু লগতে মই বহি আছো। ড্ৰাইভাৰ সেইখিনিতে আছিলে আছে। অঁ তেনেকেই হ'বা। বাদুলিপাৰা আহিলোঁ আৰু গোটেই ঘূৰিলোঁ, কিন্তু মোবাইল কভাৰ 3খন দোকানত ঘূৰিলোঁ, 3খন দোকানত কভাৰ নাপালোঁ। এতিয়া আৰু টাউন চাউন অলপ ফুৰিলোঁ, চাহ তাহ অকণমান খালোঁ, তাৰপিছতে গৈ আছোঁ। মানে কি হ'ল, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব লাগিব চাগে। আৰু কি হ'ল, বহুত পুৰণা মোবাইল যে, সেইকাৰণে কিজানি পুৰণা মডেলৰ মোবাইলটো Redmi 3S, সেইকাৰণে কভাৰটো আজিকালি নাৰাখে চাগে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব লাগিব। ইফালে এনেকৈ এইফালেদি যাব পাৰি, এইফালে যাব ডিব্ৰুগড় আৰু এইফালে যাব গুৱাহাটী। এইটো ৰাস্তাত এইফালে গুৱাহাটী যাব। এই জেগাডোখৰ নাম হ'ল বাদুলিপাৰা। আৰু এনেকৈ ওচৰতে সৰু সুৰা মেজিক চলাই দেৰগাঁৱৰ পৰা ইয়াৰলৈকে। তেনেকৈ আৰু কভাৰ নাপালোঁ, কি কৰিম আৰু। এনেই ফুৰিলোঁ মেলিলোঁ, চাহ তাহ খালোঁ। ক'লা হৈ গৈ আছে। মই টাৰ্ণিং ঘূৰি আছো। ষ্টেৰিং ঘূৰিছে, ডাম্পাৰ এখন আহিছে, সেইকাৰণে 1 ছেকেণ্ডৰ কাৰণে ৰখিবলগীয়া হৈছে। ঘৰ পালো আৰু 5 মিনিটৰ পাছত ঘৰ পাম। কামটো নহ'লে মোবাইল কভাৰ আনিব গৈছিলোঁ, যিহেতু মোৰ মোবাইলটো বহুত পুৰণা মডেলৰ মোবাইল। এতিয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিব লাগিব, আৰু মোবাইলটো পোৱা যায় ক'ৰবাত ক'ৰবাত, কিন্তু বহুত পুৰণা মডেল, সেইকাৰণে চব দোকানত নাৰাখে। আজিকালি এইটো মোবাইল চবৰ হাতত নাথাকে। ভিডিঅ'টো আজিলৈ ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত।